BTCয়ে 11 September 2024 এটা নোটিফিকেশন ওলাইছে যি নোটিফিকেশন দ্বাৰা আন্ডার দি গাইডেন্স অফ অনারেবল চিফ স্যার আর EM ল্যান্ড রেভিনিউ ডিপার্টমেন্টর গাইডেন্সত এটা একচুয়ালি স্টাডি করা হয়েছিল যত পোৱা গৈছিল যে ইয়াতে তাৰমানে বহুতখিনি এলটমেন্ট এবাৰ হোৱাৰ পিছত মানুহবোৰে সেটেলমেন্ট অলপ টান পাই কৰিব কাৰণে কাৰণ যেটো নেকি ৰেট অফ প্ৰিমিয়াম আছিল ৰেট অফ প্ৰিমিয়ামটো আছিল 100% অফ দি জোনেল ভ্যালু তাৰমানে 100% অফ দি যেটো সরকারি রেট থাকে ধৰক পার বিঘা যদি গভর্নমেন্ট ভ্যালু এভারেজ 10 লাখ থাকে তাৰমানে 10 লাখ টকা দিলেহে মাটিটো সেটেলমেন্ট হয় তাৰমানে মিয়াদি হয় তো এই কাৰণত মানুহবোৰে এলটমেন্ট পোৱাৰ পিছত সেটেলমেন্ট নকৰে তো হেতু ৰিগাৰ্ডিং ECA গভর্নমেন্ট অফ BTCয়ে এটা নোটিফিকেশন ওলালে যেটো নোটিফিকেশনৰ থ্ৰু দি রুরাল এরিয়াত পার বিঘা অকল 1000 কৰিছে পার বিঘা যেটো নেকি সেটেলমেন্ট হ'ব হেতু 1000 টকাত কৰিব পাৰিব আৰু আগৰ ৰেট আছিল জেনারেলৰ কাৰণে 100% অফ দি জোনেল ভ্যালু তাৰমানে 10 লাখ টকা যদি পার বিঘা জোনেল ভ্যালু হয় তেতিয়া 10 লাখ টকা দিব লাগিছিল আৰু ST হলে 7.5 লাখ টকা তাৰমানে 75% অফ দি জোনেল ভ্যালু দিব লগা হৈছিল তো আরবান এরিয়াত তেনেকৈ ক্লাসিফিকেশন আছে তো আরবান এরিয়াত যদি কাঁচা ঘর তেনেকৈ আছে দুখীয়া মানুহ হয় তেতিয়া 30% অফ দি জোনেল ভ্যালু লোৱা হয় আৰু তাতে 25% কনসেশন থাকিব ST SC PWD তেনেকৈ ফিজিক্যালি উইক আৰু উইডো আৰু যদি পাকা হাউস থাকে তেতিয়া আরবান এরিয়া মানে যিবোৰ ওয়ার্ড আছে ওয়ার্ড এরিয়াত যদি RCC ঘর আছে তেতিয়া 100% তাৰ মানে আগৰ ৰেটটোৱে ৰখা হৈছে বিশেষকৈ রুরাল এরিয়াত ফোকাস কৰি রুরাল এরিয়াত যে জোনেল ভ্যালুর উপৰত প্রিমিয়াম নলব হেতু রিগার্ডিং তার মানে এতিয়া ফিক্স করা হয়েছে যে 1000 টাকা পার বিঘা দিলে 1 বিঘা মাটিটো তার মানে সেটেলমেন্ট হব হেতু এটা ঠিক করা হয়েছে এই নোটিফিকেশন আৰু কনভার্জন হয় একশনিয়া মাটিৰ পৰা মিয়াদি কৰা হয় তাতো ৰেটবোৰ ঠিক কৰা হৈছে যেনেকৈ রুরাল এরিয়াত আগতে 40 টাকা পার বিঘা আছিল হেতু একে ৰখা হৈছে আৰু এগ্রিকালচার মাটি যদি হয় তেতিয়া হলে ₹20 পার বিঘা আছিল কিন্তু টাউন এরিয়াত কিছুমান ৰেটবোৰ অলপ কমাই আনা হৈছে যেনেকৈ 15% অফ দি জোনেল ভ্যালু তাৰ মানে 15% জোনেল ভ্যালু বা গভর্নমেন্ট ৰেট যেটো থাকে তো 10 লাখ টকা হলে তাৰে 1.5 লাখ দিব লাগিব তাৰ মানে 15% অফ দি জোনেল ভ্যালু আৰু ইয়াতে কেপিং কৰা হৈছে যে ম্যাক্সিমাম 15% যদিও হয় রেটটো কিন্তু 15% হয় যদি ফিস বা প্রিমিয়াম যেটো দিব লাগে হেতু যদি 20 লাখ টকা হয় কিন্তু 20 লাখ টকা তেনেকৈ লোৱা নহব কেপিং এটা ৰখা হৈছে 5 লাখ ম্যাক্সিমাম কিন্তু ইয়াতে আগতে আছিল 100% অফ দি জোনেল ভ্যালু আছিল ওয়ার্ড এরিয়াত হেতু কমাই আনি 15% কৰা হৈছে আৰু ইয়াতে এটা যেটো কনসেশন দিয়া হ'ব কনসেশন আগতে ST আৰু সিডিল কাস্ট ST আৰু সিডিল কাস্টৰ কাৰণে 25% কনসেশন আছিল এতিয়া সেই কনসেশনটো ST SC থাকিব আৰু লগতে যদি উইডো হয় উইডোকো 25% কনসেশন অন দি প্রিমিয়াম থাকিব আৰু যদি ফিজিক্যালি উইক হয় ফিজিক্যালি উইক কিন্তু সেটেলমেন্টৰ কাৰণে এপ্লাই কৰিছে তাতো 25% কনসেশন থাকিব আৰু ইয়াত এটা খালি এটা টার্মস এন্ড কন্ডিশন ইয়াতে ৰখা হৈছে যাতে মানুহে এই সিস্টেমত যদি সেটেলমেন্ট পায় উইদিন 10 ইয়ার্স যাতে হেতু বিক্রি নকৰে তাৰে এটা টার্মস এন্ড কন্ডিশন থাকিব অনলি ইন স্পেশাল কেছে বিক্রি কৰিব পাৰিব বাট ইন নর্মাল কেস এইবোৰ মাটি ফটকৈ তাৰ মানে বিক্রি কৰাত এটা তাৰ মানে চেক এন্ড ব্যালেন্স থাকিব কিন্তু কিবা যদি ইমার্জেন্সি থাকে হেতু স্পেশাল পারমিশন BTC যদি এপ্লাই কৰে হেতু কৰা হ'ব এটো এজ পার ল্যান্ড পলিসি যেটো কৰা হয় এজ পার ল্যান্ড পলিসি এটো কৰা হৈছে আৰু এই সংক্ৰান্তত আমি ল্যান্ড রেভিনিউ ডিপার্টমেন্টে 4 অক্টোবৰত সিডলিত এটা সেটেলমেন্ট যিবোৰ সেটেলমেন্ট অর্ডার্স ডিস্ট্রিবিউশনৰ কাৰণে আমি সেরেমনিয়ালি এৰেঞ্জ কৰিছো যত নেকি মোর দেন 2000 মানুহক সেটেলমেন্ট অর্ডারবোৰ দিয়া হ'ব যত নেকি তাৰ মানে পার বিঘা 1000 টকাহে ফিস এইটো চার্জ কৰা হৈছে পার বিঘা 1000 কেস থাকিব যাতে পাব্লিকে
মেক্সিমাম বেনিফিট লয় কাৰণ বহুত বছৰ ধৰি ধৰক এলটমেণ্ট পাইছে এলটমেণ্ট পোৱাৰ পিছত তাৰমানে মানুহে যে ম্যাদী কৰি ল'ব লাগে আৰু ম্যাদী কৰিলে যে ইমান এটা হাই ৰেট অফ প্ৰিমিয়াম আছিলে সেই ৰেট অফ প্ৰিমিয়ামটো আমি অকল 1000 এতিয়া কৰিছোঁ যাতে পাব্লিকে হিউজ লেভেলত আহিব লাগে আপোনালোকৰ থ্ৰুদি মই সেইটোৱে ৰিকুৱেষ্ট থাকিব থেংক ইউ সকলোকে নমস্কাৰ জনালোঁ আপোনালোকে জানে যে মাটিৰ সমস্যা বিটিআৰ এলেকাত এটা ডাঙৰ সমস্যা আৰু যে বিটিচিৰ যি বডোলেণ্ড মুভমেণ্ট এই মুভমেণ্টৰ এটা অন্যতম এটা ইছ্যু আছিলে লেণ্ড ইছ্যু আৰু বৰ্তমানৰ চৰকাৰৰ যেতিয়া কাৰ্যকাল আৰম্ভ হৈছিলে তেতিয়া অনাৰেবল চিফ প্ৰমোদ বড়ো মহোদয়ে এইটো এটা লক্ষ্য স্থিৰ কৰি লৈছিলে যে মাটি বাৰীৰ সমস্যা সন্দৰ্ভত বৰ্তমানৰ চৰকাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব আৰু যিমান দূৰ সম্ভৱ ৰাইজৰ মাটি বাৰীৰ সমস্যা দূৰ কৰিবলৈ প্ৰয়াস কৰিব তাৰ এটা অন্যতম প্ৰয়াস হিচাপে আমি সমগ্ৰ যি আমাৰ লেণ্ড ৰেকৰ্ড ভূমি নথি এই ভূমি নথি আমি ডিজিটাইজ কৰিছোঁ আৰু আমাৰ যি মাটি বাৰী সন্দৰ্ভত যিবিলাক সেৱা যেনে মাটিৰ নামজাৰি বাটোৱাৰা শ্ৰেণী পৰিৱৰ্তন একচনৰ পৰা ম্যাদী কৰা আবণ্টন পোৱা মাটিৰ পট্টা দিয়া এই গোটেই প্ৰক্ৰিয়াবিলাকৰো ডিজিটেলাইজ কৰা হৈছে তাৰমানে মেনুৱেল পদ্ধতিৰ পৰা অনলাইন পদ্ধতিলৈ পৰিৱৰ্তন কৰি মিছন বৈষ্ণৱতী নামৰ এটা পৰ্টেল ৰাইজৰ কাৰণে খুলি দিয়া হৈছিলে আৰু এতিয়া আপোনালোকক আমি জনাবলৈ বিচাৰিছোঁ যে আজিৰ তাৰিখত এই মুহূৰ্তত এই অনলাইন পৰ্টেল যোগে 90,647 জন ৰাইজে আবেদন কৰিছে বিভিন্ন সেৱাৰ কাৰণে আৰু তাৰ ভিতৰত 72,063 জনে এই সেৱা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই পৰ্টেল যোগে ইতিমধ্যে লক্ষাধিক লোক ইয়াত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উপকৃত হৈছে আমি লক্ষ্য ঠিক কৰিছোঁ যে বাই ডিচেম্বৰ আমি 1 লক্ষ জনসাধাৰণক বিটিচিৰ মাটি বাৰী সন্দৰ্ভত যি তেওঁলোকৰ সেৱা তেওঁলোকে যি ধৰণে এপ্লাই কৰে সেই এপ্লিকেশ্যনবিলাক আমি যথাসম্ভৱ আমি ডিছপ'জ কৰিম আৰু বাই ডিচেম্বৰ দিছ ইয়াৰ আমি 1 লক্ষাধিক লোকক আমি মিছন বৈষ্ণৱতীৰ যোগেৰে সেৱা আমি আগবঢ়াম ইতিমধ্যে আমাৰ চাৰ্কুল অফিচাৰসকলক এই সন্দৰ্ভত ইনষ্ট্ৰাকশ্যন দিয়া হৈছে এই ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলেই হৈছে ভাৰতবৰ্ষৰ একমাত্ৰ 6 শিডিউল কাউন্সিল যিয়ে নেকি লেণ্ড ৰেকৰ্ড ডিজিটাইজ কৰি সম্পূৰ্ণৰূপে অনলাইন ছাৰ্ভিচ দিবলৈ সক্ষম হৈছে আমাৰ ৰাইজে গতিকে এই ক্ষেত্ৰত মই মূলতঃ আমাৰ অনাৰেবল চিফ ছাৰ আৰু অনাৰেবল EM ছাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ তেওঁলোকৰ যি ভিজন আৰু সহযোগিতা এইখিনি অবিহনে এইখিনি সম্ভৱ নহয় আপোনালোকৰ জৰিয়তে মই সমগ্ৰ বিটিআৰবাসী ৰাইজক আহ্বান জনাওঁ বৈষ্ণৱতীৰ কোনো সময়সীমা নাই তেওঁলোকে অনাগত দিনত তেওঁলোকে এই সেৱাসমূহৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব তেওঁলোকে নিজৰ মোবাইলৰ যোগে বা কম্পিউটাৰ যোগে লেপটপ যোগে বা ওচৰত যদি তেওঁলোকৰ কিবা কম্পিউটাৰ চেণ্টাৰ আছে PFC আছে CSC আছে তাত গৈও তেওঁলোকে অনলাইন এপ্লাই কৰিব পাৰিব আমাৰ মুঠ 13টা ছাৰ্ভিচ আমি এই মিছন বৈষ্ণৱতী যোগে দি আছোঁ গতিকে এই ক্ষেত্ৰত মই আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকৰ এটা বলিষ্ঠ ভূমিকাই নিশ্চয় আমাৰ বিটিআৰবাসী ৰাইজ হাজাৰ ৰাইজক উপকৃত কৰিব আমাৰ যি সেন্সিটাইজেশ্যন বা এৱাৰনেছৰ ক্ষেত্ৰত আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা ইয়াত আমি দেখিবলৈ পাইছোঁ আৰু আমি বিনম্ৰভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে বিটিআৰবাসী ৰাইজৰ যিবিলাক মাটি বাৰীৰ সমস্যা আছে এই সমস্যাবিলাক আমাৰ এই অনলাইন যি পৰ্টেল আছে তাৰ যোগে তেওঁলোকে উপলব্ধ কৰিব পাৰে তো এইখিনি আছিল মিছন বৈষ্ণৱতী সন্দৰ্ভত আমাৰ প্ৰচেষ্টা লগতে বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত এটা গুৰুত্বপূৰ্ণ কাম হৈছে সেইটো হৈছে স্বাধীনতাৰ ৭৭ বছৰলৈ কিছুমান নন কেডেষ্ট্ৰেল গাঁও অৰ্থাৎ জৰীপ নোহোৱা গাঁও এই গাঁওসমূহ বাগানপাৰা তামোলপুৰ জালা বাক্সা এই চাৰ্কুলবিলাকত আছে ভূটান সীমান্তৱৰ্তী কিছু নন কেডেষ্ট্ৰেল গাঁৱৰ বছৰ ধৰি স্বাধীনতাৰ পিছতো ইমান বছৰ পিছতো জৰীপ হোৱা নাছিলে যাৰ কাৰণে কি হৈছিলে এই গাঁওসমূহত বসবাস কৰি থকা হাজাৰ যি খিলঞ্জীয়া লোক তেওঁলোকে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছিলে
গতিকে আমাৰ মাননীয় চিফ ছাৰৰ নিৰ্দেশনাত, অনাৰেবল EM ছাৰৰ নিৰ্দেশনাত আমি মডাৰ্ণ যি ছাৰ্ভে টেকনিক, আমি ড্ৰোনৰ সহায়েৰে আমি গোটেই গাঁওবিলাক আমাৰ প্ৰায় 38 এনেকুৱা ধৰণৰ নন কেডেষ্ট্ৰিয়েল গাঁও আছে ভূটান সীমান্তৱৰ্তী। এই গাঁওসমূহ ইতিমধ্যে আমি জৰীপ কৰিলোঁ আৰু ডিচেম্বৰৰ ভিতৰত আমি টাৰ্গেট ঠিক কৰিছোঁ যে এই গাঁওসমূহৰ জনসাধাৰণক আমি ভূমিৰ পট্টা বিতৰণ কৰিবলৈ আমি চেষ্টা কৰিম। ইতিমধ্যে তামোলপুৰ চক্ৰ আৰু বাগানপাৰা চক্ৰৰ প্ৰায় 12খন গাঁৱৰ নথি প্ৰস্তুত হৈ গৈছে। গতিকে এইখিনি আমাৰ নন কেডেষ্ট্ৰিয়েল যিখিনি জৰীপ নোহোৱা গাঁৱৰ জৰীপ আৰু ভূমি পট্টা প্ৰদানৰ সন্দৰ্ভত আমি কি ব্যৱস্থা লৈ আছোঁ সেই সন্দৰ্ভত মই আপোনালোকক অৱগত কৰালোঁ। ইয়াৰ উপৰিও আমি ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ লেণ্ড ৰিচোৰ্চৰ আণ্ডাৰত এটা ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ মডাৰ্নাইজেশ্যন প্ৰগ্ৰাম DILRMP বুলি কয়। ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ড মডাৰ্নাইজেশ্যন প্ৰগ্ৰামৰ অধীনত আমি এটা প্ৰস্তাৱ দাখিল কৰিছিলোঁ ভাৰত চৰকাৰলৈ, আৰু সেই প্ৰস্তাৱটোত এইখিনি কথা সন্নিৱিষ্ট হৈ আছিলে যে আমাৰ বহুত দিজতে আছিলে, এতিয়া জহি হৈ গৈছে, কিছুমান গাঁৱত মেপ একেবাৰে নাই, কিছুমান গাঁৱত মেপ ডেমেজ হৈ গৈছে। গতিকে সেই গাঁওসমূহ পুনৰ জৰীপ কৰি তাৰ মেপ প্ৰস্তুত কৰি ৰাইজক যাতে আমি সুবিধা দিব পাৰোঁ। উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ যে এতিয়া আপোনালোকে নিশ্চয় গম পায় যে আমাৰ কোকৰাঝাৰৰ পৰা গেলেমফুলৈ এটা ৰেলৱেৰ লাইন হ'ব, তাত ভূমি অধিগ্ৰহণ হ'ব, কিন্তু যিকেইখন গাঁৱৰে যাব সেই কেইবাখনো গাঁও, উত্তৰ ৰুণিখাটা, মদাতি, এনেকুৱা ধৰণৰ গাঁওসমূহত মেপ নাই। গতিকে আমি ইতিমধ্যে ৰিচাৰ্ভে পুনৰ জৰীপ প্ৰক্ৰিয়াৰ যোগেৰে এনেধৰণৰ গাঁওসমূহৰ আমি মেপ প্ৰস্তুতিৰ কাম হাতত লৈছোঁ। ইতিমধ্যে এই কামটো গোটেই BTRত হৈ আছে, আৰু ইতিমধ্যে আমি আমাৰ যি টোটেল 2890 ভিলেজ আছে তাৰ ভিতৰত আমি 1200 গাঁৱৰ ইতিমধ্যে ৰিচাৰ্ভেৰ কাম সম্পূৰ্ণ কৰিছোঁ। গতিকে এই ৰিচাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছত মেপ যিবিলাক ইতিমধ্যে নোহোৱা মেপ, সেইখিনি যেতিয়া পুনৰ আমি ৰাইজক দিব পাৰিম, ৰাইজ উপকৃত হ'ব বিভিন্ন ধৰণৰ কামৰ কাৰণে, তেওঁলোকৰ ডিমাৰ্কেশ্যনৰ কাৰণে, তেওঁলোকৰ এলটমেণ্ট ছেটেলমেণ্টৰ কাৰণে, তেওঁলোকৰ ভূমি অধিগ্ৰহণৰ কম্পেনচেশ্যনৰ কাৰণে, বিভিন্ন কাৰণত তেওঁলোক উপকৃত হ'ব। অলপতে আপোনালোকে জানে যে আমাৰ BTRত যি 5খন ডিষ্ট্ৰিক্ট আছে, এই জিলাসমূহত কেইবা হাজাৰ, আমি হিচাপ কৰি দেখিবলৈ পাইছিলোঁ যে 9000ৰ অধিক স্মল টি গ্ৰৱাৰ আছে, ক্ষুদ্ৰ চাহ খেতিয়ক আছে প্ৰায় 9000। তাৰ ভিতৰত 8600জনৰ তেওঁলোকে টি বৰ্ড অফ ইণ্ডিয়াত ৰেজিষ্টাৰ্ড আছে আৰু বাকীখিনি ৰেজিষ্ট্ৰেশ্যন নাই। এতিয়া তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিলে যে এই স্মল টি গ্ৰৱাৰসকলে চৰকাৰী মাটিত তেওঁলোকে ইমান দিনে চাহ খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে, কিন্তু তেওঁলোকৰ মাটিৰ কোনো কাগজ পত্ৰ নাই, মাটিৰ কোনো পাত্তা নাই, কোনো এলটমেণ্টৰ কাগজ নাই। গতিকে তেওঁলোকৰ এটা গ্ৰিভেন্স আছিলে যে স্মল টি গ্ৰৱাৰৰ ছেটেলমেণ্টৰ সন্দৰ্ভত তেওঁলোকক BTR চৰকাৰে কিবা এটা তেওঁলোকক পলিচি ল'ব লাগে। তো এই সন্দৰ্ভত আমি যোৱা 23 ছেপ্টেম্বৰত যি আমাৰ এক্সিকিউটিভ কাউন্সিলৰ সভা হৈছিলে, তাত এই স্মল গ্ৰৱাৰসকলক কেনেধৰণে মাটিৰ পট্টন দিয়া হ'ব বা আবণ্টন দিয়া হ'ব, লিজ দিয়া হ'ব, তেওঁলোকৰ প্ৰিমিয়াম কেনেকুৱা ধৰণৰ হ'ব, এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ এটা আলোচনা হৈছে, আৰু এইটো সিদ্ধান্ত হৈছে যে আমি স্মল টি গ্ৰৱাৰসকলক আমি ভূমিৰ পট্টন দিম। ইয়াত এনেকুৱা কিছুমান সিদ্ধান্ত লোৱা হৈছে যে যিসকল স্মল টি গ্ৰৱাৰে 10 বছৰ বা তাৰ অধিক কাল ধৰি চাহ খেতি কৰি আছে, তেওঁলোকক ভূমিৰ পট্টন দিয়া হ'ব, মানে ডাইৰেক্ট ছেটেলমেণ্ট। তেওঁলোকক প্ৰথম 30 বিঘাৰ যি ভূমি, সেই 30 বিঘা তেওঁলোকক ইনচেণ্টিভ ৰেটত প্ৰিমিয়াম লৈ পেলাই দিয়া হ'ব, আৰু সেইটো হৈছে মাত্ৰ 2500 টকা 1 বিঘা। তেওঁলোকে সেই মাটিটো তেওঁলোকৰ নামত পট্টা পাই যাব, আৰু তেওঁলোকক প্ৰথম 30 বিঘালৈ ইনচেণ্টিভ ৰেটত দিয়া হ'ব। তাৰপিছত তেওঁলোকক আপ টু 75 বিঘা এডিশ্যনেল তেওঁলোকক মাটি দিয়াৰ এটা ব্যৱস্থা ৰখা হৈছে, সেইখিনি তেওঁলোকে জনেল ভেলু হিচাপে দিব পাৰিব। তাতকৈ অধিক মাটি হ'লে সেইখিনি আমি লিজত দিয়াৰ এটা আমাৰ পলিচি ডিচিশ্যন হৈছে। আৰু এই ক্ষেত্ৰত আমি স্মল টি গ্ৰৱাৰ্ছৰ যদি ছেল্ফ হেল্প গ্ৰুপ আছে, কোঅপাৰেটিভ ছ'চাইটি আছে, তেওঁলোককো মাটিৰ আবণ্টন পট্টন দিয়াৰ ব্যৱস্থা কৰা হৈছে। এতিয়া আমি দেখিছোঁ যে স্মল টি গ্ৰৱাৰসকলৰ কোনো মাটিৰ ৰাইট নাই, যাৰ কাৰণে তেওঁলোকে লোন লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়, বা তেওঁলোকে টি বৰ্ড অফ ইণ্ডিয়াৰ পৰা বিভিন্ন সাহায্য লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অসুবিধা হয় মাটিৰ ৰেকৰ্ড নাথাকাৰ কাৰণে। গতিকে এই পলিচিয়ে, BTR চৰকাৰৰ এই পলিচিয়ে
প্ৰায় ৯,০০০ৰ অধিক স্মল টি গ্ৰোৱাৰ্ছক প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱেও সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। মোৰ ফালৰ পৰা মই এইখিনি আপোনালোকক ব্যক্ত কৰিব বিচাৰিছোঁ। खुलुमबाय दावहारु अट' एजेन्सियाव नोंथांमोनखौ बरायबाय। बाजाजनि बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां। क'क्राझार सहराव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय फैगौ अक्ट'बरनि 2 खालारनिफ्राय 7 खालारसिम फुजा धामाका अफार्स लोगोसे मेगालन काम एक्सचेन्ज मेला खुंफुंगोन। बे दावहारु अट' एजेन्सि श'रुमा बायगिरि बिथांमोननो लवेस्ट डाउन पेमेन्ट होनाय जागोन। नोंथांमोना दावहारु अट' एजेन्सि श'रुमाव होनो गोनां फुजा धामाका अफार्स आरो लोगोसे मेगालन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो दावहारु अट' एजेन्सि श'रुमा गोबां मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय जेरै गंनै हेलमेट फ्री, 5 लिटार पेट्रल फ्री, फ्री एसियर गिफ्ट आरो गासैबो मडेलनि बाइकखौ एक्सचेन्जनिबो खाबुआ थागोन। बाजौ रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हानायनि खाबु दं। गोनांथार मिथिहोबावनाय बायगिरि बिथांमोना स्मार्ट वाच, इयारफन, बेग आरो ब्लेंकेट बेफोर मोनब्रै प्राइसफोरखौ जायखिजाया मोनसे बासिना लानो हानायनिबो अफार्स थागोन। लोगोसे दावहारु अट' एजेन्सि श'रुमा मोजां खाबुबो होबावदों। बाइक बायगिरिफोरनो फ्री लटारि कुपन हरनाय जागोन आरो लटारि कुपनाव जाखाङोब्ला फार्स्ट प्राइज स्मार्ट टिभि, सेकेन्ड प्राइज वाशिं मेसिन आरो थार्ड प्राइज रिफ्रिजारेटर बेफोर मोनथाम प्राइजफोरखौ जोबथा साननि थाखाय लन मेलायाव हरनाय जागोन। अब्ला मानोथो गोबाव खालामनो, नोंथाङाबो दावहारु अट' एजेन्सि श'रुमाव होनो गोनां बैफोर खाबुखौ लादो। आबुङै मिथिबावनो थाखाय 8822018193 600003 99187 जानबुं नाम्बाराव खौरां लाहरनो हागोन।